হেল্ল' বাইলকটো চবৰে খবৰ ভালনে? মোৰতো একেবাৰে মাষ্ট। বাকী আশা কৰিছোঁ আপোনালোকৰো ভাল। তো আজিৰ ভিডিঅ'টো মানে অলপ টপিকটো অলপ বেলেগ টাইপত হ'ব। মানে বৰ্তমান ঘৰতে আছোঁ মই। তো আজি মানে কি মোৰ লগত আছে ভাইজান, মই দেখুৱাই আছোঁ। মানে ভাইজানৰ লগত মাজে মাজে কথা চলিলে মানে হৈ থাকে, সি মানে বহুত বেছি ফাষ্ট খাব পাৰে। তো তাৰ লগত মই চেলেঞ্জ কৰিছিলোঁ যে মানে বহুতকেইটা আইটেম লৈ কেনে 5 মিনিটৰ ভিতৰত খাব পাৰিব নেকি মই সুধিছিলোঁ। সি কৈছে আৰামছে খাব পাৰিম। তো আজি বলক চাওঁ, আইটেম বহুতকেইটা লৈছোঁ মই, তো 5 মিনিটৰ ভিতৰত খাব পাৰিম বুলি কৈছে। তো দেখা যাওক খাব পাৰে নে নোৱাৰে। বাকী আইটেম আমাৰ লগত কি আছে মই দেখুৱাই আছোঁ কি আছে আমাৰ লগত। এইটো আছে চাওক, চিকেন আছে, ইফালে ফিছ, আৰু এইটো হৈছে চালাড। তো বাকী নকওঁ আৰু, দেখাই পাইছে। মিঠাই আছে, ৰুটি আছে আৰু এটচেট্ৰা এটচেট্ৰা। বাকী ভাইজান হৈছে এইটো। তো এতিয়া বাৰু আৰম্ভ কৰি দিওঁ। টাইমটো মই টাইমত লগাই দিম, 5 মিনিটত মানে খাব পাৰে নে নোৱাৰে। তো বলক এতিয়া আৰম্ভ কৰি দিওঁ। তো গাইজ এতিয়া পূৰা ৰেডি আহি গ'ল। ইফালে মোবাইলটো লৈছোঁ, এইটো মোবাইলটো ধৰিছে আমাৰ সৰু আপি। তো এইটো টাইমাৰ আমি ছেট কৰিম। তো 5 মিনিট কৈছিলোঁ, তো দেখা যাওক 5 মিনিটত খাব পাৰে নে নাই। বন্ধুসকল এতিয়া আৰম্ভ কৰোঁ। তো গাইজ এতিয়া আৰম্ভ কৰিছে খোৱা। তো টাইমাৰ ইফালে ছেট কৰিছোঁ আমি। ऐसे तुझसे दिल ना लगाए कोई, रब्बा ने तुझको बनाने में कर दी है हुस्न की सारी तिजोरियां, कागज की स्याही से लिखी है तूने जाने कितनों की लव स्टोरियां। केसरिया तेरा इश्क है पिया, रंग जाऊं जो मैं हाथ लगाऊं, दिन बीते सारा तेरी फिक्र में रहने सारी तेरी खैर मनाऊं। केसरिया तेरा इश्क है पिया, रंग जाऊं जो मैं हाथ लगाऊं, दिन बीते सारा तेरी फिक्र में रहने सारी तेरी खैर मनाऊं। তো গাইজ খোৱা মোটামুটি ফিনিছ হৈ গ'ল। দেখা পাইছে পূৰা চব খালী, কিন্তু টাইমাৰটো ইফালে ষ্টপ কৰিব পৰা হৈছোঁ, অলপ বেছি হৈ গ'ল বাৰু। তো হৈছিলে 6 মিনিট, টাইমাৰ হৈছে এইটো। তো অলৰেডি ভাইজানৰ চেলেঞ্জটো মোটামুটি হাৰি গ'ল বুলিয়ে ক'ব লাগিব। তো গাইজ এতিয়া মোটামুটি খোৱা শেষ হৈ গ'ল। ইফালে দেখা পাব পাইলতটো আইটেম বহুতকেইটা আহিছিলে, গোটেই মোটামুটি খালি হাতীটো ফাঁচি হৈছে বাৰু, সেইটো বেলেগ কথা। বাকী টাইমাৰটো দেখাইছোঁ মই এইটো, মানে 6.5 মিনিট হৈছে, তাৰে আগতে খোৱা হৈছে। তো 6 মিনিট ধৰি লওক, তো 1 মিনিট বেছি হৈছে। তো জেনেৰেল মানুহৰ কাৰণে চেলেঞ্জটো বাৰু হাৰি গৈছে, সেইটো বেলেগ কথা। বাট নৰ্মেলি মানুহ এজনৰ কাৰণে 6 মিনিটত ইমানবিলাক আইটেম খোৱাটোতো মোৰ কাৰণেতো ইম্পচিবল। আপোনালোকে পাৰে যদি সেইটো মই নাজানো। বাকী ইফালে আছে কেনেকুৱা লাগিল তো চেলেঞ্জটো হাৰি গ'ল। মানে কেনেকুৱা হ'ল, এই কি বুলি কয়, টাইমটো অলপমান মোৰ হেৰি হ'ল, আৰু আইটেমটো অলপমান হেৰি, আইটেমটো মানে বহুত বেছিকৈ আইটেমটো অলপ বেছিকৈ লোৱা গৈছে। কোৱান্টিটি বাৰু কমকৈ লৈছোঁ, কিন্তু মানে আইটেম বহুত লোৱা গৈছে। খোৱাৰ কাৰণে তাৰমানে অলপমান 1 মিনিট তাৰমানে বেছি হৈ গ'ল। কি ঠিকে আছে। বাকী চেলেঞ্জিংটো হাৰি গ'ল, তাৰ কাৰণে মই এতিয়া যি খুজিছোঁ সেইটো দিব লাগিব। বাকী কেনেকুৱা লাগিল ভিডিঅ'টো, ভাল আশা কৰিছোঁ। বেছি লাম্বা এইটো নকৰিলোঁ বাৰু।
বাকী আশা কৰিছোঁ ভালে লাগিছে বাকী কমেণ্ট কৰি দিব আৰু ভাল লাগিলে বাকী লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই